চাওক, লোকসভা নিৰ্বাচন সমাগত আমাৰ চবৰে দায়িত্ব যে প্ৰত্যেক সমষ্টিত গৈ দলটোক শক্তিশালী কৰা আৰু অনাগত দিনত ৰাইজক এটা সাহসৰ বাৰ্তা দিয়া যে বৰ্তমানৰ বিজেপি চৰকাৰ বিভিন্ন ধন বহুবল আৰু প্ৰলোভন দি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। কিন্তু ৰাইজ সজাগ হ'ব লাগিব, ৰাইজ সচেতন হ'ব লাগিব আৰু আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে গম পাইছে যে বৰ্তমান বিজেপি চৰকাৰ লাহে লাহে আজি অহংকাৰী ৰজাৰ দৰে নিজকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু যিদৰে ৰামায়ণত এজন অহংকাৰী ৰজা ৰাৱণৰ সৰ্বনাশ হ'ল, অনাগত দিনত অসমে ৰাইজে এই বিজেপি অহংকাৰী চৰকাৰৰ ব্যৱহাৰটো ভাঙিব। চাওক, মই বিজেপি দলৰ যিখিনি পুৰণা নিষ্ঠাবান কৰ্মী আছে, মই তেওঁলোকৰ প্ৰতি দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকে ভাবিছিল ইমান বছৰৰ পৰা আমি বিৰোধী দল হিচাপে আমি বিজেপিৰ হৈ আমি কাম কৰিলোঁ, এতিয়া আমাৰ চৰকাৰ আহিছে, আমি বিধায়ক হ'বলৈ সুযোগ পাম, আমি সাংসদ হ'বলৈ সুযোগ পাম। এতিয়া দেখা পাইছে কি নহয়, তেওঁলোকে সুযোগ পোৱা নাই। যিসকলে বিৰুদ্ধে ইমান বছৰৰ পৰা ৰাজনীতি কৰি আছে, তেওঁলোকে জাম্প মাৰি এতিয়া গোটেই বিজেপিৰ সুবিধাবোৰ লৈ আছে আৰু লাহে লাহে এনেধৰণে পুৰণা বিজেপি, বাস্তৱ বিজেপি, আচল বিজেপি নাইকিয়া হৈ গৈছে। এতিয়া আজিৰ তাৰিখতো বিজেপি নাই, আজিৰ তাৰিখত কংগ্ৰেছ বনাম কংগ্ৰেছ চলি আছে। আমি হ'লো আদৰ্শ ভিত্তিক কংগ্ৰেছ আৰু তেওঁলোকে হ'ল সুবিধাবাদী কংগ্ৰেছ। তো কাইলৈ গৈ যদি বিজেপি চৰকাৰ গুচি যায়, এইখিনিয়ে মানুহ যিখিনি জাম্প মাৰি বিজেপিত সোমাইছে, এইখিনিয়ে প্ৰথমে বিজেপিক এৰিব। তো মইতো কিছুমান আমাৰ নবীন কংগ্ৰেছী যিসকলে নবীন বিজেপি যিসকলে কংগ্ৰেছৰ পৰা এৰি বিজেপিক যোগদান কৰিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেধৰণৰ কথা বতৰাৰ কামৰ যোগেদি বাস্তৱ বিজেপিৰ ভেটিটো লাহে লাহে দুৰ্বল কৰি গৈ আছে। আমাৰ দলৰ নেতৃত্বই অলপ দিন পিছত বহিবই আৰু তাৰপিছত আমাৰ প্ৰাৰ্থীৰ তালিকা ওলাবই। কিন্তু প্ৰাৰ্থীৰ তালিকা মই দেখা পাইছোঁ যে যোৱা 6 মাহৰ পৰা এটাই নাম চৰ্চা কৰি আছে বিজেপিয়ে, সেয়া বিজেপি নহয়, মোৰ নামটোৱে চৰ্চা কৰি আছে। এতিয়া লাহে লাহে ৰাইজো আমনি পাইছে, আপোনালোকেও আমনি পাইছে একেখিনি প্ৰশ্ন সুধি, ময়ো আমনি পাইছোঁ একেখিনি প্ৰশ্ন তাৰ উত্তৰ দি। মাত্ৰ বিজেপি শিবিৰৰ ভিতৰত এটা ভয়, এই ভয়ৰ কিয় হৈছে আমি সকলোৱে গম পাইছোঁ। কিন্তু ৰাইজে আশাবাদী যে আমাৰ 14টা লোকসভা সমষ্টি আসন আছে, প্ৰত্যেক সমষ্টিত ৰাইজে কংগ্ৰেছক ভোট দিবলৈ প্ৰস্তুত হৈ আছে। চাওক, আমাৰ প্ৰত্যেক লোকসভা সমষ্টিত আমাৰ ইণ্ডিয়া এলায়েন্সৰ আমাৰ এটাহে লক্ষ্য যে বিজেপিক পৰাজিত কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ যে কিছুমান সমষ্টিত আছে য'ত বিজেপি লাইফলাইন হিচাপে AIUDF দলে কাম কৰি আছে। আমাৰ উদ্দেশ্যটো হ'ল যে অসমত শান্তি সম্প্ৰীতি থাকক, আমাৰ উদ্দেশ্যটো হ'ল যে হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব থাকক। কিন্তু বিজেপি হওক বা AIUDF হওক, তেওঁলোকে হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি নিবিচাৰে। গম পাইছে যে যদি হিন্দু মুছলমান এক হৈ যায়, বিজেপি আৰু AIUDF দল একেদিন তেওঁলোকৰ ৰাজনৈতিক দুৱাৰ বন্ধ হৈ যাব। তো সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল অসমত পুনৰবাৰ শান্তি সম্প্ৰীতি ঘূৰাই অনা আৰু তাৰ বাবে যাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আমি